আজি ৰাতিপুৱাই মায়ে মোক কাম দিলে কৰিবলৈ, নাজানো পিছে কৰিব পাৰিম নে নোৱাৰিম। আগে পিছে কৰাও নাই। আজি বতৰো বৰ ভাল নহয়, বৰষুণ দি আছে। এইফালে ফুল দেখিছেনে? এই ফুলপাহনো তেওঁ আঁকি দিব লাগে। চাদৰ লগাইছে তেওঁ এবাৰ, আগৰবাৰ গামোচা লগাইছিলে, গামোচা বৈ শেষ হ'ল, আপোনালোকক দেখাইছিলে। আৰু এইবোৰ দেখিছেনে? আগতে মই ভুল কৰিলোৱে, বহুত হিচাপত আঁকিব লাগে, এটা ভুল হ'লে নহ'লে গোটেই ফুলপাহে ভুল হৈ যাব। এইটো আঁকি হৈ গ'ল, আধাটো আঁকিলেই হ'ব, বাকীখিনিনো তাত বওঁতে উলিয়াই দিব। বাকী মই দেখাম বাৰু কেনেকুৱানো চাদৰ লগাইছে মায়ে। এইফালে বহি বহি মোৰ ভৰি বিষাই গ'ল। এইফালে চাদৰবোৰ জিলিলি সূতা নে কি লগাইছে, মুগা ৰঙৰ লগাইছে। এখন বৈ প্ৰায় কমপ্লিট হৈ গ'ল, বাকী 2 নম্বৰখন তেওঁ বৈ আছে। আৰু আজি হেনো চোতালত যেতিয়া মাছ পালে, কাম কৰোঁতে এয়া দেখিছেনে পুঠি মাছ পালে। তাকে ময়ো গ'লোঁ মাছ ধৰা চাবলৈ। এনেই মাছ ধৰা চাই ভাল লাগে, আগতে পিছে ময়ো মাছ ধৰিছিলোঁ দেই। এইফালে দেখিছেনে গৰৈ মাছ পালে। তো আজি মানে দিনটোৰ কাৰণে এভাজি হৈ গ'ল আমাৰ। তো এনেকৈ মাছ পায় বুলি মই ভবাই নাছিলোঁ। আপোনালোকৰ তাত এনেকৈ মাছ ওলাইছিল জনাবচোন মোক কমেণ্ট কৰি। আজি ভিডিঅ'টো ইমানেই আছিলে, বাই।